ৰাইচ ইয়াত আমি তেল নিদিয়াকৈ বনাই আছে ভাইয়ে। খালি হালধি, নিমখ, আলু, পিঁয়াজ আৰু জ্বালা দিয়া হৈছে। বাকী এনেকৈ ভাজি আছে ভাইয়ে। সকলোখিনি ৰেচিপি আপোনালোকক দি যাম এফালৰ পৰা। ভাই ষ্টাইল, এইটো সীমান্ত ভাই ষ্টাইল আৰু। তো ইয়াত অনুপম দা আছে, আমাৰ সীমান্ত ভাইয়ে নতুন মডেলত বনাই আছে তেল নিদিয়াকৈ। নিমখ হালধি দিয়াৰ পাছত অকণমান আদা দিয়া হৈছে, লগতে নহৰু পেষ্টো দিয়া নাই, জাষ্ট নহৰুটো আনি বটি দিয়া হৈছে আৰু জিৰাৰ গুড়ি দিয়া হৈছে, মানে জিৰাৰ গুড়িখিনিও বটি ধুনীয়াকৈ দিয়া হৈছে। তো এনেকৈ বনাই আছে ভাইয়ে। তো দেখুৱাক অলপমান আপোনাক কেনেকুৱা হয় ক'ব পাছত। আৰু ইয়াত বিলাহী দিয়া হৈছে তিনিটামান বিলাহী দিছে। তাৰপাছত এনেকৈ লাৰি আছে আৰু কালাৰটো অলপ যেতিয়া অহাৰ পাছতহে বিলাহীখিনি দিয়া হৈছে। আৰু ধুনীয়া আৰু খোৱাবিলাকে গম পায় কেনেকুৱা মজা। ৰং এতিয়া ধুনীয়াকৈ আহে, নাইব চাউণ্ড গ্রেভি ফুল করবা লাগবো এটা। এইখান হলে ভাজি কৰি লওঁ। এতিয়া যদি উল্টিব লাগে কালাৰটো ধুনীয়া হৈছে। আৰু দিনা হ'ব মানে গলি যাব